মাত্ৰ মছলা ক'লে যে ইজৰাইলত মই গৈ পাছপৰ্ট হেৰুৱালোঁ তাত সেইকাৰণে বহু তথ্য তেওঁৰ ওচৰত নাই নহ'লে সেই পাছপৰ্ট থাকিলেহেঁতেন তেওঁ বহুত কথা আৰু কথা ল'ব পাৰিলোহেঁতেন মই ক'বলৈ বিচাৰোঁ এই পাছপৰ্টটো আমি জমা দিয়া আছে কেন্দ্ৰ চৰকাৰৰ ওচৰত কেন্দ্ৰ চৰকাৰৰ ওচৰত গোটেই ডিটেইলছ আছে এতিয়ালৈকে আমাৰ সাংসদৰ যেতিয়া আমি হওঁ এটা নিয়ম থাকে যে আমাৰ ওচৰত যিবোৰ পাছপৰ্ট থাকে সেই পাছপৰ্টটো আমি চৰকাৰক জমা দিব লাগে আৰু চৰকাৰে আমাক এটা ডিপ্ল'মেটিক পাছপৰ্ট দিয়ে তো বাস্তৱ আমাৰ যে ব্যক্তিগত যে পাছপৰ্ট আছে সেইটো চৰকাৰৰ ওচৰত আছে তাত গোটেইবোৰ তথ্য আছে 2014 চনত মই যেতিয়া প্ৰথমবাৰ বাবে সাংসদ হ'লোঁ আমি পাছপৰ্টটো যি আমাৰ ব্যক্তিগত পাছপৰ্ট আমি তাৰ গোটেই কপিটো চৰকাৰৰ ওচৰত দিয়া আছে চৰকাৰ চব কথা জানে কেন্দ্ৰ চৰকাৰ ওচৰত চব ডিটেইলছ আছে ক'ত গৈছোঁ ক'ত যোৱা নাই কেতিয়া গৈছোঁ কিন্তু এতিয়া উপায়হীন হৈ গৈছে মুখ্যমন্ত্ৰী নতুন কাহিনী লাগে ৰিজৰ্ট পোৱা নাই বাগানৰ কাগজ পোৱা নাই ৰিজৰ্টৰ কাগজ পোৱা নাই ফ্লাইঅভাৰ কাষত ক'তো মাটি লোৱা নাই দলঙৰ কাষত ক'তো মাটি লোৱা নাই কি কৰা যায় তো সেইকাৰণে এইবোৰ কথাবোৰ তেওঁলোকে উত্থাপিত কৰিছে তো পাকিস্তান হাই কমিশ্যনত যোৱা ব্ৰেইন ৱাছ কৰাটো মিছা কিবা জোৰ জবৰদস্তি কৰি মই পাছপৰ্টটো কিবা ইজৰাইলত 2009 চনত আজিৰ পৰা কিমান হ'ব 16 বছৰ আগত সেইখিনিও মিছা আকৌ ইণ্টাৰেষ্টিংলি অলপ মই তেওঁক সুধিবলৈ বিচাৰোঁ আকৌ তেওঁ নিজৰ পুৰণা কথালৈ আহি গ'ল কালি যেতিয়া মই চেলেঞ্জ কৰিলোঁ যে ISI প্ৰশিক্ষণ লোৱাৰ পিছত কোনোবা ভাৰতলৈ ঘূৰি আহিব পাৰে নেকি ভাৰত চৰকাৰে এনেই ISI প্ৰশিক্ষণ লোৱা মানুহজনক ঘূৰি আহিবলৈ দিব তো এই কথা শুনাৰ পিছত আকৌ ক'লে নহয় গৈছে কিন্তু আপুনি গ'ল তো মই জানিবলৈ বিচাৰিছোঁ এতিয়া অলপ বা বুজাবলৈ বিচাৰোঁ যে কোন কোন গ'ল আৰু বিজেপি দলৰ পৰা পাকিস্তানলৈ কোন কোন গৈছে অলপ মই হিষ্ট্ৰী এটা ইতিহাস মই আপোনালোকৰ এই সংবাদমেল যোগেদি যাবলৈ বিচাৰোঁ প্ৰথম যে মই এটা টাইটেল দিবলৈ বিচাৰোঁ 2005 চন এতিয়া তেওঁ 2009 চনলৈকে যাব পাৰে ইজৰাইললৈ তো ময়ো 2005 চনলৈ যাব পাৰোঁ 2005 চনত 2005 চনত আডৱানী গৈছিলে আৰু তাত জিন্না মাজাৰত গৈ আহিলে জিন্না মাজাৰত গৈ তেওঁ জিন্নাক প্ৰশংসা কৰি আহিলে এয়া হ'ল 2005 চনত বিজেপি দলৰ ডাঙৰ নেতা আডৱানী স্থিতি যে জিন্নাক তেওঁ প্ৰশংসা কৰি আহিলে মাজাৰত গৈ এটা চাদৰ এটা তাত দি প্ৰশংসা কৰি আহিলে তাৰপিছত এবাৰ যশৱন্ত সিং ডাঙৰীয়া আৰু আনজন বিজেপি দলৰ ডাঙৰ নেতা তেওঁতো কিতাপে ওলাই দিলে জিন্নাৰ ওপৰত তেওঁ জিন্নাৰ ওপৰত যিজন যশৱন্ত সিং এটা সময়ত বিজেপি চৰকাৰ বাজপেয়ী চৰকাৰ থকা সময়ত বিদেশ মন্ত্ৰী আছিল আৰু নিশ্চয় আপোনালোকৰ মনত আছে যেতিয়া এই হাইজেক হৈছিলে তেতিয়া তেওঁহে গোটেইবোৰ সেই পাকিস্তানৰ সন্ত্ৰাসবাদী তেওঁ নিজে জীপত বহি তেওঁ লৈ গৈছিলে সেই যশৱন্ত সিং ডাঙৰীয়াই এতিয়া তেওঁ আমাৰ মাজত নাই কিন্তু তেওঁ কিতাপ প্ৰকাশ কৰিছিলে জিন্নাৰ ওপৰত 2014 চন